হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোক সকলোকে কেজি ভিলেজ লাইফষ্টাইল চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। লগতে কাতি বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। তো আজি আমাৰ অসমীয়া পৰম্পৰা হিচাপত কাতি বিহু আমি পথাৰ চাবলৈ আহিব লাগে বোলে। মই পথাৰ চাবলৈ আহি আছোঁ। আগৰ ককাহঁতে কয়, আমি শুনা যে কাতি বিহুৰ দিনাখনি বোলে পথাৰ চাবলৈ আহিব লাগে, আৰু কাতি বিহুৰ দিনাখনিয়েই পথাৰ চাই লুৰ খোলা কিছু নিয়ম আছে। কাতি বিহুৰ দিনাখনি লুৰ খোলে হেনো বোলে। সেইকাৰণে ময়ো আজি তেনেকৈ পথাৰ চাই পেলাই পথাৰৰ লুৰবিলাক খুলি থৈ যাবলৈ আহিছোঁ। এয়া দেখিছে বন্ধুসকল, ধান ধুনীয়াকৈ ওলাইছে, চাওকচোন। ইয়াত থোক ঘূৰিলেই ধানৰ, ইমান বৰ বেয়া হোৱা নাই বাৰু। আপোনালোকৰ ফালে খেতি কেনেকুৱা হৈছে জনাবচোন। আমাৰ কিন্তু ধান ওলাইছে, এয়া দেখিছে নহয়। আপোনালোকক পথাৰৰ পৰিৱেশটো দেখুৱাইছোঁ, চাওক কি ধুনীয়াকৈ লাগিছে। ওপৰ চাইডে বাগান আছে, চবফালে বাগান, এইফালেও বাগান। আমাৰ এইবোৰ একচুৱেলি হোলা মাটি, দুইটা চাইডে বাগান। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তো যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল দেখিছে, এয়া আজি কাতি বিহু। কাতি বিহুত এয়া সন্ধিয়া মায়ে তুলসী তলত চাকি জ্বলাইছে, চাওকচোন। এয়া চাওক, এয়া মোৰ স্বৰ্গীয় দেউতাৰ সমাধিস্থলী। তাতে মই প্ৰতিটো বিহুতে এগছি চাকি আৰু ধূপ জ্বলাই পেলাই দেউতাৰ আশীৰ্বাদ লওঁগৈ। এয়া দেখিছে, মই দেউতাৰ এয়া মৰিশালিত মই চাকি আৰু ধূপ জ্বলাবলৈ লৈছোঁ। এয়া এয়া দেখিছে বন্ধুসকল, আমাৰ ঘৰত বিশেষ এটা আয়োজন কৰা নাই বাৰু। এই জাষ্ট ঘৰতে মোৰ ভতিজী বোৱাৰী আৰু এইজনী আমাৰ এইজনী ভতিজী জাষ্ট নিয়মটো কৰিছে আৰু তুলসী তলত। বিশেষ আজিকালি মানুহ নায়েই এনেও। আপোনালোকৰ ঘৰত কেনেকৈ পাতিছে নাজানো, কিন্তু আমাৰ ঘৰত এনেকৈয়ে আৰু থুলমূলীয়াকৈ থৈ দিছোঁ। চাওক বন্ধুসকল, এয়া ৰাতি আমাৰ দেউতাৰ মৃতকক দিয়া অনুষ্ঠানটোৰ কিছু দৃশ্যাংশ মায়ে এয়া মৃতকক দিয়া আগবঢ়াই দিছে, চাওকচোন। বিশেষ মানুহ নাই, আমাৰ ককাই ভাই ঘৰে কিছুমান মানুহ ককাই ভাই ঘৰ সকলোৱে থাকোঁ। এয়া দেখিছে, আমাৰ সকলোখিনি বহি আছে, মানে আগবঢ়াই দিছে। বাকী বস্তু অলপ জনাই আছে। তো আপোনালোকৰ ফালে হয়তো কেনেকুৱাকৈ পাতে নাজানো। আমি সাধাৰণতে এনেকেই নিয়মটো এনেই থুলমূলীয়াকৈ পাতি থৈ দিওঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় আপোনালোকে জনাব, আৰু যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।